এনক্ৰিপশ্যন এণ্ড ডিক্ৰিপশ্যন শব্দটোৰ লগত হয়তো আপুনি পৰিচিত, তথাপিও আৰু অলপ ভালকৈ পৰিচিত কৰাবলৈ চেষ্টা কৰিম। এনক্ৰিপশ্যন এণ্ড ডিক্ৰিপশ্যন মানে কি, ডাটাবিলাক বা কিয় এনক্ৰিপশ্যন কৰায় আৰু কেনেকৈ কৰায়, এনক্ৰিপ্টেড ডাটা এটা আমি কেনেকৈ ডিক্ৰিপ্ট কৰিব পাৰোঁ ইত্যাদিৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই কথা পাতিম। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত কওঁ, আপুনি যদি আমাৰ চেনেলত নতুন ভিডিঅ' চাই আছে প্লিজ হিট দ্য ছাবস্ক্ৰাইব বাটন, আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছে থ্যাংক ইউ সো মাচ। নৰ্মেলি ফাইল বা ডাটাবিলাকহে এনক্ৰিপশ্যন কৰায়। ডাটা এনক্ৰিপশ্যন বুলি ক'লে সেই ডাটাটো টোটেলি চিকিউৰ বুলি আমাৰ বুজি পাব লাগিব। অৰ্থাৎ এনক্ৰিপশ্যন মানে হৈছে নৰ্মেল ডাটা এটাক মেচিন লেংগুৱেজত কনভাৰ্ট কৰা, আৰু মেচিন লেংগুৱেজটো এনেকুৱা হয় সেই লেংগুৱেজটো পৃথিৱীৰ কোনো মানুহেও বুজিব নোৱাৰে। চাব পাৰিব যে ইয়াৰ ভিতৰত কিবা এটা লিখা আছে, কিন্তু ইয়াৰ একচুৱেল মিনিংটো কি সেই মিনিংটো কোনো মানুহে ওলাব নোৱাৰে। মই, আপুনি বা বেলেগ কোনো মানুহে সেইটো পঢ়িব নোৱাৰে যে ইয়াৰ মিনিংটো এইটো পঢ়িব পাৰিব অনলি এনক্ৰিপ্টেড এপ্লিকেশ্যন আৰু ছফ্টৱেৰবিলাকে, আৰু যিজন মানুহে ডাটাটো এনক্ৰিপ্ট কৰিছে সেইজন মানুহেহে পঢ়িব পাৰিব। ইয়াৰ বাহিৰে আৰু পৃথিৱীত কোনো মানুহ নাই যিয়ে নেকি এনক্ৰিপ্টেড ডাটাবিলাক পঢ়িব পাৰিব। এজন শিশুক যদি কোৱা হয় কম্পিউটাৰত কিবা এটা টাইপ কৰিবৰ কাৰণে, সি যিখিনি বস্তু টাইপ কৰিব সেই বস্তুখিনি আপুনি পঢ়িব পাৰিবনে? অভিয়াছলি নোৱাৰে। তদ্ৰুপ এনক্ৰিপশ্যন বস্তুটো এনেকুৱাই, আপুনি চাব পাৰিব যে ইয়াত কিবা এটা লিখা আছে, কিন্তু লিখাৰ একচুৱেল মিনিংটো আপুনি কেতিয়াও ওলাব নোৱাৰে। এইটোৱে হৈছে এনক্ৰিপশ্যন। ডিক্ৰিপশ্যন হৈছে এনক্ৰিপ্টেড ডাটাটোক পূৰ্বাৱস্থালৈ ৰূপান্তৰ কৰাকে ডিক্ৰিপশ্যন বোলে। অৰ্থাৎ যিটো ডাটা আমি এনক্ৰিপ্ট কৰিছিলোঁ সেই ডাটাটো আগৰ অৱস্থালৈ ৰূপান্তৰ কৰাকে ডিক্ৰিপশ্যন বোলে। মই এটা এক্সাম্পল দি বুজাই আছোঁ। ছাপ'জ হাউ আৰ ইউ, এইটো হৈছে আমাৰ নৰ্মেল ডাটা, আৰু এই ডাটাটোক নেকি যেতিয়া আমি এনক্ৰিপ্ট কৰিম তেনেহ'লে আপুনি এনেকুৱা এটা ৰূপ দেখা পাব। এই ৰূপটো কি আপুনি পঢ়িব পৰা নাই, এইটোৱে হৈছে এনক্ৰিপশ্যন। আৰু ডিক্ৰিপশ্যন মানে হৈছে এই ডাটাটোক নেকি যেতিয়া আমি আগৰ এইটো অৱস্থালৈ নিম, এইটোৱে হৈছে ডিক্ৰিপশ্যন। এতিয়া আহোঁ যে এনক্ৰিপশ্যন কিয় কৰায়। ডাটাবিলাক এনক্ৰিপশ্যন কৰাই নিজক চিকিউৰ ৰখাৰ কাৰণে, নিজৰ ডাটাখিনিক সুৰক্ষা দিবৰ কাৰণে। হয়তো মোৰ ডাটাখিনি থাৰ্ড পাৰ্টি এজন মানুহৰ দ্বাৰা চুৰি হ'ব পাৰে বা হেকাৰে হেক কৰি লৈ যাব পাৰে, সেই গতিকে ডাটাবিলাক এনক্ৰিপ্ট কৰায়। ডাটাবিলাক এনক্ৰিপ্ট কৰালে কি হয়, মই নেকি যেতিয়া মোক কিবা এটা ডাটা এনক্ৰিপ্ট কৰাম, এনক্ৰিপ্ট কৰাৰ সময়ত মোক এটা পাছৱৰ্ড দেখাব। এইটো মই অলপ পিছত প্ৰেক্টিকেলি দেখাই আছোঁ। সেই পাছৱৰ্ডটো দি মোৰ ডাটাটো এনক্ৰিপ্ট কৰিব লাগিব, আৰু সেই ডাটাটো নেকি কোনোবা এজন মানুহে যেতিয়া চুৰি কৰি নি অ'পেন কৰিব যাব, অৰ্থাৎ ডিক্ৰিপ্ট কৰিব যাব, তেনে ক্ষেত্ৰত কিন্তু সি কেতিয়াও ডিক্ৰিপ্ট কৰিব নোৱাৰে। সেই ডাটাটোৰ ফালৰ পৰা কোনো ধৰণৰ ইনফৰমেশ্যন নাপায়। এইটোৱে হৈছে ডাটা এনক্ৰিপ্ট কৰাৰ এটা প্ৰধান সুবিধা, যে ডাটাবিলাক যদি চুৰ হয় বা কোনোবাই হেক কৰি লৈ যায়, ইয়াৰ ভিতৰৰ পৰা কোনো ধৰণৰ ইনফৰমেশ্যন কালেক্ট কৰিব নোৱাৰিব। ডাটা বা ফাইলবিলাক মোবাইল বা কম্পিউটাৰতো এনক্ৰিপশ্যন ডিক্ৰিপশ্যন কৰিব পাৰে। আমি যিহেতু প্ৰায়ভাগ মানুহে মোবাইলত সকলোবিলাক কাম কৰি থাকোঁ, সেইকাৰণে মই মোবাইলতে এনক্ৰিপশ্যন ডিক্ৰিপশ্যন কৰাটো দেখাম। আপোনালোকে যদি বিচাৰে পিছলৈ মই কম্পিউটাৰতো এনক্ৰিপশ্যন ডিক্ৰিপশ্যন কৰি দেখাম। আপুনি যদি মোবাইলত ডাটা এনক্ৰিপশ্যন কৰিব বিচাৰে এটা এপ্লিকেশ্যন ইনষ্টল দিব লাগিব। বহুতো এপ্লিকেশ্যন আছে, ইয়াৰ ভিতৰত যিটো ভাল এপ্লিকেশ্যন সেইটো মই ব্যৱহাৰ কৰি আপোনালোকক দেখাম। আৰু সেই এপ্লিকেশ্যনটো যদি আপুনি ইনষ্টল দিব বিচাৰে, মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দি দিম, ইচ্ছা কৰিলে তাৰ পৰা আপুনি ইনষ্টল কৰি ল'ব পাৰিব। এপ্লিকেশ্যনটো ইনষ্টল হোৱাৰ পিছত আপুনি অ'পেন কৰিব SSE নামৰ এপ্লিকেশ্যনটো। অ'পেন কৰাৰ পিছত আমি এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাম। ইয়াৰ পৰা বেচিকেলি টেক্সট ইনক্ৰিপ্টৰ এণ্ড ফাইল ইনক্ৰিপ্টৰ এই দুটা বস্তু আমাৰ দৰকাৰ। আমি যদি ফাইল ইনক্ৰিপ্টৰ টাচ কৰোঁ, ইয়াৰ পৰা যিকোনো ফাইল আমি ইনক্ৰিপ্ট কৰি ল'ব পাৰিম। আৰু যদি আপুনি ভাবে যে টেক্সটবিলাক ইনক্ৰিপ্ট কৰিব, তেনেহ'লে টেক্সট ইনক্ৰিপ্টৰ ইয়াত টাচ কৰিব। টাচ কৰাৰ লগে লগে পাছৱৰ্ড ছেট কৰিব দিব। আপুনি এটা কথা মনত ৰাখিব, এতিয়া আমি ইয়াত যিটো পাছৱৰ্ড ছেট কৰিম, নেক্সট টাইম নেকি যেতিয়া সেই ডাটাটো আমি ডিক্ৰিপ্ট কৰিব যাম, তেনেহ'লে এতিয়া আমি যিটো পাছৱৰ্ড দিম সেই পাছৱৰ্ডটো দিয়াৰ পিছতহে ডিক্ৰিপ্ট কৰিব পাৰিম। আদাৰৱাইজ এইটো কেতিয়াও পচিবল নহয়। গতিকে ইয়াত আপুনি যিটো পাছৱৰ্ড দিব সেই পাছৱৰ্ডটো সদায় মনত ৰাখিব। মই 1ৰ পৰা 5লৈ দিছোঁ, আপুনি আপোনাৰ মতে দিব। পাছৱৰ্ডটো দিয়াৰ পিছত অ'কে কৰাৰ পিছত এনেকুৱা আহিব। ওপৰত থাকিব আনএনক্ৰিপ্টেড টেক্সট আৰু তলত থাকিব এনক্ৰিপ্টেড। আমি যিহেতু এনক্ৰিপ্ট কৰিম, সেই গতিকে আনএনক্ৰিপ্টেডত আমি কিবা কিবি লিখিম। মই যিহেতু আগৰ পৰা কপি কৰি ৰাখিছিলোঁ, ডাইৰেক্ট পেষ্ট কৰিছোঁ। আপুনি লিখি ল'ব। লিখাৰ পিছত লেফ্ট ছাইডত ইনক্ৰিপ্টৰ এটা বটন আছে ৰেড চিম্বলৰ, আপুনি চাব পাৰে যে এই ইনক্ৰিপ্টৰ বটনটো টাচ কৰিব।
টাচ কৰাৰ লগে লগে এই লিখাখিনি এনক্ৰিপ্টেড হৈ গ'ল। আপুনি চাব পাৰিছে এইটো হৈছে এনক্ৰিপ্টেড টেক্সট। কিবা নাম্বাৰ চাম্বাৰ আছে, এলফাবেট আছে, এইবিলাক আমি ধৰিব পৰা নাই। আপুনি চাব পাৰিছে এইটো অলৰেডি এনক্ৰিপ্টেড হৈ গ'ল। তাৰপিছত আপুনি কি কৰিব, এয়া ৰাইট ছাইডৰ চুকত থ্ৰী ডট এটা আছে, এই থ্ৰী ডটত আপুনি যাব। যোৱাৰ লগে লগে বহুত অপশ্যন ওলাই আহিব। আপুনি চিলেক্ট কৰিব ছেভ টেক্সট টু ফাইলছ, এটা টাচ কৰিব। টাচ কৰাৰ লগে লগে ফাইল নেমটো লিখিব দিব। আপুনি যিকোনো লিখিব, লিখি অ'কে কৰিব। অ'কে কৰাৰ পিছত এই এনক্ৰিপ্টেড ফাইলটো আমাৰ ডিভাইচ মেমৰিত ছেট হৈ গ'ল। তাৰপিছত আপুনি মেমৰিত যাব। মেমৰিত যোৱাৰ পিছত সেই এপ্লিকেশ্যনটোৰ নামত এটা ফল্ডাৰ হ'ব, SSE। এই ফল্ডাৰটো খুলিব। খোলাৰ পিছত আমি যিটো ফাইল এনক্ৰিপ্ট কৰিছিলোঁ এই ফাইলটো ইয়াত আহি গ'ল। চাব পাৰিছে এইটো হৈছে আমাৰ এনক্ৰিপ্টেড ফাইলটো। এতিয়া এই ফাইলটো যদি আমি ডিক্ৰিপ্ট কৰোঁ, এই গোটেইখিনি লিখা আপুনি ফাৰ্ষ্টত চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি কপি কৰিব। কপি কৰাৰ পিছত আকৌ আপুনি সেই এপ্লিকেশ্যনটোত যাব। এপ্লিকেশ্যনটোত যোৱাৰ পিছত টেক্সট এনক্ৰিপ্টৰ ইয়াত টাচ কৰি আমি যিহেতু ডিক্ৰিপ্ট কৰিম, এতিয়া ইয়াত যিকোনো পাছৱৰ্ড দিব পাৰোঁ, একো নাই। তাৰপিছত আপুনি এনক্ৰিপ্টেড টেক্সটবিলাক এই এনক্ৰিপ্টেড টেক্সটত পেষ্ট কৰি দিব। পেষ্ট কৰি দি পাছৱৰ্ডত যাব। আমি যোনটো পাছৱৰ্ড দিছিলোঁ সেই পাছৱৰ্ডটো দিব লাগিব। ইয়াত যদি আপুনি বেলেগ পাছৱৰ্ড মাৰে, পাছৱৰ্ড মেটচ নকৰিব আৰু ডাটাটো ডিক্ৰিপ্ট নহ'ব। অ'কে। তাৰপিছত আপুনি ডিক্ৰিপ্টত টাচ কৰিব। টাচ কৰাৰ লগে লগে এই বস্তুটো আকৌ আমাৰ ডিক্ৰিপ্ট হৈ গ'ল। চাব পাৰিছে। গতিকে এইটোৱে আছিলে ডাটা এনক্ৰিপ্ট এণ্ড ডিক্ৰিপ্ট কৰাৰ মেথড।